নমস্কাৰ বন্ধুসকল, মই মিণ্টু কুৰ্মী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো বন্ধুসকল, আজি আমি কথা পাতিম এটা পেনৰ বিষয়ে। তো ফ্ৰেণ্ডছ, আপোনালোকে মোবাইলৰ স্ক্ৰীনত দেখি পাইছে এতিয়া এই পেনটোৰ নাম হ'ল স্পাই পেন। এই পেনটো আপোনালোকে আমাজনত ইজিলি পাই যাব। তো ফ্ৰেণ্ডছ, আমিতো সকলোৱে পেন ব্যৱহাৰ কৰোঁ কিবা লিখিবলগীয়া হ'লে, আৰু আমাৰ যদি কিবা এটা ভিডিঅ' ৰেকৰ্ড কৰিবলগীয়া হয় বা কিবা শ্বুট কৰিবলগীয়া হয়, তেনে অৱস্থাত আমাক কেমেৰা লাগে, নহ'লে মোবাইল লাগে। তো বন্ধুসকল, আপোনালোকক এইটো কামৰ কাৰণে আপুনি চিন্তা কৰাৰ কোনো দৰকাৰেই নাই। তো বন্ধুসকল, আপোনাৰ ওচৰত যদি এনেকুৱা ধৰণৰ পেন এখন থাকে, তেনে আপুনি ইজিলি আপোনাৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব। সাধাৰণতে আমি যদি ক'ব যাওঁ, তেনে আমি ক'ৰবাত যদি যাওঁ, তেনে অৱস্থাত আমাৰ কিছুমান প্ৰব্লেম ফেচ কৰিবলগীয়া হয়। তেনে অৱস্থাত যদি আপোনাৰ হাতত এই পেনটো থাকে, তেনে আপোনাক এই পেনটো বহুতে হেল্প কৰিব। তো ফ্ৰেণ্ডছ, এই পেনটোত লাগি থকা কেমেৰাটো আপোনাক বহুত ডাঙৰ প্ৰব্লেমৰ পৰা উলিয়াব পাৰিব, যিহেতু এইটো পেনত লাগি আছে কেমেৰা, আৰু আজিকালি মানুহক মেইন প্ৰুফ লাগে কেমেৰা। আমি যদি ক'ৰবাত প্ৰব্লেমত ফচি যাওঁ, তেনে অৱস্থাত হয়তো ফটো দেখুৱাব লাগে, হয়তো ভিডিঅ' দেখুৱাব লাগে। তেনে অৱস্থাত এই কেমেৰাটোৱে আপোনাক বহুত হেল্প কৰিব। এই পেনটোত লাগি থকা কেমেৰাই মানুহে দেখিলেও ধৰিব নোৱাৰিব। সাধাৰণতে দেখিলে মানুহবোৰে ক'ব এইটো পেনহে হয়, কিন্তু ইয়াৰ ভিতৰত লাগি থকা কেমেৰা কোনোৱে গম নাপাব বা ধৰিব নোৱাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে এনেকুৱা ধৰণৰ আমেজিং বস্তু, অদ্ভুত কিছুমান বস্তু আছে, যিটো নেকি বস্তু আপুনি নিজৰ ভালৰ কাৰণে, নিজৰ ছেফটিকৰ কাৰণে ইউজ কৰিব। আৰু বন্ধুসকল, মোৰ কাম আছে এনেকুৱা আমেজিং গেজেট দেখুৱাবৰ কাৰণে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ বস্তু মই আনি দেখুৱাম বুলি। তো বন্ধুসকল, এই পেনটোত লাগি থকা কেমেৰা আৰু USB ছিষ্টেমটো আপোনাক কপি কৰিবৰ কাৰণে ছাপোৰ্ট কৰিব, হেল্প কৰিব। আৰু লগতে এই পেনটোত আপোনালোকে বহুতখিনি কাম কৰিব পাৰিব, যেনে লিখিব পাৰিব, ভিডিঅ' শ্বুট কৰিব পাৰিব, ফটো তুলিব পাৰিব, আৰু লগতে USB ছিষ্টেমত আপোনালোকে কপি কৰিব পাৰিব। তেনেকুৱা ধৰণৰ বহুত ভাল ভাল ফিচাৰ আছে ইয়াত। আৰু বন্ধুসকল, মই এতিয়া কথা পাতিম ইয়াৰ প্ৰাইচ। আমাজনত যদি আমি ল'বলৈ যাওঁ, তেনে আপোনাক এই পেনটো মিনিমাম 2000 মান টকা পৰিব। ইয়াত লাগি থকা সাপৰটোৰ ওপৰত এটা বাটাম আছে। এই বাটামটো দবাই দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ' ৰেকৰ্ডিং চুৰু হৈ যাব, মানে ষ্টাৰ্ট হৈ যাব। আৰু তাৰপিছতে আপুনি ধৰক, যদি এইটো ভিডিঅ' আপোনাৰ দৰকাৰ হয়, তেনে আপুনি নিজৰ লেপটপত বা কম্পিউটাৰত কপি কৰি ৰাখিব পাৰিব। তো বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন দবাবলৈ নাপাহৰিব। আৰু বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। তো ফ্ৰেণ্ডছ, এনেকুৱা ধৰণৰ বস্তু আমাক সকলোকে লাগে, যিহেতু আমি ক'ৰবা অকলশৰীয়া যাবলগীয়া হৈ যায়। তেনে অৱস্থাত এনেকুৱা ধৰণৰ বস্তু আপোনাক বহুত হেল্প কৰিব। তো বন্ধুসকল, এই পেনটোৱে আপোনাক এদিন বহুত ডাঙৰ হেল্প কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন দবাবলৈ নাপাহৰিব। আজিলৈ ইমানে। সকলোৱে ভাল থাকিব তাৰে কামনা কৰিলোঁ। আকৌ উভতি আহিম নতুন এটা ভিডিঅ' লৈ। তেতিয়াহ'লে জয় অসম, জয় অসম, জয় অসম।